থোপা ফুলাৰ বতৰত শেৱালিৰ সুবাসেৰে আগমন ঘটিল শৰতৰ আকৌ আহি পালে শাৰদীয় দুৰ্গোৎসৱ চাওঁতে চাওঁতে পুনৰ শাৰদীয় দুৰ্গোৎসৱৰ আগমন ঘটিল আৰু দেখিবলৈ পোৱা গৈছে দুৰ্গোৎসৱৰ আগমনৰ লগে লগে পূজা মণ্ডপসমূহত দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি আৰু আমি আহি বৰ্তমান উপস্থিত হৈছোহি মৰিগাঁও জিলাৰ বৃহত্তৰ জালুগুটি অঞ্চলৰ এটা পূজা মণ্ডপত আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ আমি আপোনালোকক দেখাই যাবলৈ যত্ন কৰিম তেওঁলোকৰ ইতিমধ্যে প্ৰতিমূৰ্তিসমূহ আনি ইয়াত স্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকৰ যিসমূহ যাৱতীয় কাম কাজ আছে যিহেতু মাজত মাত্ৰ কেইটামান ক্ষণ বাকী তাৰ মাজত তেওঁলোকৰ সমস্ত প্ৰস্তুতি তেওঁলোকে আগবঢ়াই নিয়া দেখিবলৈ পোৱা গৈছে ইয়াতে তেওঁলোকে কেইবাটাও নতুন নতুন সংযোজন কৰা দেখিবলৈ পোৱা গৈছে আমি সমগ্ৰ পৰিৱেশ জালুগুটি সাৰ্বজনীন পূজা মন্দিৰ এই প্ৰাংগণৰ পৰা পূজা মণ্ডপৰ এই স্থলীৰ পৰা আমি আপোনালোকক সম্পূৰ্ণ দৃশ্যাংশ আমি আপোনালোকক দেখাই যাবলৈ যত্ন কৰিম আমি ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিম আৰু তেওঁলোকে কেনেধৰণে আগবাঢ়িছে তেওঁলোকৰ ইয়াত কেনেধৰণৰ সংযোজন ঘটিছে এইবাৰৰ যিহেতু বৃহত্তৰ এই জালুগুটি অঞ্চলটোৰ এখন সৰ্ববৃহৎ পূজা মণ্ডপ আৰু এই পূজা মণ্ডপখনত তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা সংৰক্ষণ কৰি ৰাখিছে কেনেধৰণৰ তেওঁলোকে ব্যৱস্থা কৰিছে এই সন্দৰ্ভত তেওঁলোকৰ যিহেতু আয়োজক আছে আয়োজকৰ পৰা আমি জানিবলৈ যত্ন কৰিম কি ক'ব কেনেধৰণৰ প্ৰস্তুতি পোনপ্ৰথমে সমূহ অসমবাসীলৈ পূজাৰ শুভেচ্ছা জনালোঁ যোৱা 2 বছৰ ক'ভিডৰ কাৰণে আমি আমাৰ ব্যাপক আয়োজন আমি কৰিব পৰা নাছিলোঁ কিন্তু এই বছৰ আমি ব্যাপকভাৱে আয়োজন কৰিছোঁ এই পূজা আয়োজন পূজা কৰিবৰ কাৰণে আমি এইবাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ আমাৰ প্ৰথম কাৰ্যসূচী আছে পতাকা উত্তোলন শ্বহীদ তৰ্পণ লগতে শ্ৰদ্ধাঞ্জলি অৰ্পণ আৰু লগতে তাৰ পিছতে আমাৰ বিভিন্ন ধৰণৰ খেল ধেমালিবিলাক আয়োজন হ'ব লগতে আমাৰ আৰতি কম্পিটিশ্যন আছে তাৰপিছতে পিছৰ দিনা আমাৰ সংগীত সন্ধিয়া আছে তাৰপিছত আছে আমাৰ আধুনিক নৃত্য প্ৰতিযোগিতা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ এই পূজাত আমি আয়োজন কৰিছোঁ আৰু লগতে আমাৰ যিটো পূজা এই পূজা আমাৰ 102 বছৰৰ অতিক্ৰম কৰিছে এই বছৰ 102 হ'ব আৰু আমি 100 বছৰটো বিভিন্ন ক'ভিড মহামাৰীৰ কাৰণে আমি 100 বছৰটো উদযাপন কৰিব পৰা নাছিলোঁ আমি পিছলৈ আমি এই আয়োজনটো কৰিম বুলি আমি আশা ৰাখিছোঁ হয় নিশ্চয়কৈ আচলতে ক'ব লাগিব এইখন মৰিগাঁও জিলাৰ এক অন্য এখন পূজা মণ্ডপ যিখন পূজা মণ্ডপে 100টা বছৰ গৰকি 102 বছৰত এইবাৰ তেওঁলোকে ভৰি দিছেহি আৰু যিহেতু দুটাকৈ বছৰ লকডাউন ক'ভিড মহামাৰীৰ দৰে পৰিৱেশ সৃষ্টি হৈছিল সমগ্ৰ বিশ্বজুৰি তাৰ বাবে তেওঁলোকৰ যি 100 বছৰীয়া যাত্ৰা সেই 100 বছৰীয়া যাত্ৰাত তেওঁলোকে যিহেতু বিভিন্ন কাৰ্যসূচীৰে তেওঁলোকে উলহ মালহেৰে তেওঁলোকে আয়োজন কৰিব পৰা নাছিল গতিকে তেওঁলোকে এইবাৰ বিভিন্ন কাৰ্যসূচীৰে তেওঁলোকে আয়োজন কৰিবলৈ তেওঁলোক আগবঢ়া দেখিবলৈ পোৱা গৈছে কেইবাটাও তেওঁলোকৰ ইয়াত নতুন নতুন সংযোজন আমি দেখিবলৈ পাইছোঁ আমি তাৰ মাজলৈ সোমাই যাবলৈ যত্ন কৰিম আৰু মোৰ সহযোগীক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখা যাবলৈ যত্ন কৰিম আৰু ইয়াতে তেওঁলোকে উল্লেখ কৰিছে যে কেইবাটাও নতুন সংযোজন আমি ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে কেইবাটাও নতুন তেওঁলোকে সংযোজন এইবাৰ ৰাখিছে আমি দেখুৱাম ইয়াৰ সামগ্ৰিক পৰিৱেশ আৰু মোৰ সহযোগীক মই দেখাবলৈ অনুৰোধ জনাম যে ইয়াত তেওঁলোকে দুটাকৈ চেলফি পইণ্ট তেওঁলোকে স্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ যিসমূহ তেওঁলোকৰ প্ৰস্তুতিক তেওঁলোকে আগবঢ়াই লৈ যোৱা দেখিবলৈ পোৱা গৈছে এয়া হৈছে এটা বিশেষ চেলফি পইণ্ট যিটো যি শাৰদীয় দুৰ্গোৎসৱ সেই শাৰদীয় দুৰ্গোৎসৱৰ সময়ত হ'ব ইয়াৰ যিসকল লোক আহিব পূজা চাবলৈ পূজা উপভোগ কৰিবলৈ যিসকল লোক আহিব তেওঁলোকৰ বাবে হ'ব এই চেলফি পইণ্টকেইটা এক আকৰ্ষণীয় স্থান বা আকৰ্ষণীয় হৈ পৰিব গতিকে পৰৱৰ্তী সময়ত আমি ইয়াৰ দৃশ্যাংশ পুনৰ দেখা যাবলৈ যত্ন কৰিম আৰু আন এটা যিহেতু চেলফি পইণ্ট আছে আমি সেই চেলফি পইণ্টটোৰ মাজলৈ যাবলৈ যত্ন কৰিম আৰু যদি সম্ভৱ হয় আমি যিসকলে এই চেলফি পইণ্টকেইটা সাজি উলিয়াইছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰ পৰা আমি জানিবলৈ যত্ন কৰিম তেওঁলোকে কেনেধৰণে এই চেলফি পইণ্টকেইটা সাজি উলিয়াইছে বা ইয়াত কেনেধৰণৰ সংযোজন হ'ব ৰাইজে ইয়াত কি বাৰ্তা পাবলৈ সম্ভৱ হ'ব ইয়াৰ আমি সবিশেষ জানিবলৈ যত্ন কৰিম আৰু ইয়াত দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ যিসকল কলা কৌশলী আছে তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ যি কাম কাজ সেই কাম কাজ তেওঁলোকে এনেধৰণে আগবঢ়াই লৈ যোৱা দেখিবলৈ পোৱা গৈছে যিহেতু এগৰাকী লোক আছে আমি তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম কিমান দিনৰ পৰা লাগি আছে
আমি মোটামুটি এসপ্তাহ হ'ল এইখিনি কাম আমি 2 দিনৰ পৰা আৰম্ভ কৰিছোঁ এনে কিছুমান কাম ঘৰতো কৰিছোঁ আৰু পোনপ্ৰথমে ৰিয়াঞ্চি ইভেণ্ট প্লেনৰ পৰা সকলো ৰাইজলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিলোঁ এইখিনি ৰিয়াঞ্চি ইভেণ্ট প্লেনাৰে কৰিছে চাব পাৰিছে এইযোৰ চেল্ফি পইণ্ট আপোনাৰ এইটো আপোনাৰ সংস্কৃতিত মানে হৈ আছে এইটো ঘৰত পূজাত যোনটো লাগে এইটো ঘৰত এইবিলাক চব পূজাত ব্যৱহাৰ হোৱা বস্তু আৰু আপোনালোকে চাব পাৰিছে এইখিনি এইটো চেল্ফি পইণ্ট হ'ব আপোনাৰ স্পেচিয়েলি বাচ্চাৰ কাৰণে সৰু বাচ্চাৰ কাৰণে যাতে তেওঁলোকে আহি মানে এনেতো আমাৰ পঢ়া শুনাটো চলিয়ে থাকে আৰু ইয়াত কিছুমান খেলা চলা বস্তু থাকিব বল চল এইবিলাক থাকিব আৰু গোটেই এলফাবেট থাকিব এনেকুৱা ছিষ্টেমত বনাইছোঁ আমি ৰাইজে আৰু আশা কৰিছোঁ ৰাইজে ভাল পাব বুলি হয় নিশ্চয়কৈ আচলতে ক'ব লাগিব তেওঁলোকৰ যিকেইটা চেল্ফি পইণ্ট আমি উল্লেখ কৰিছিলোঁ সেই চেল্ফি পইণ্টকেইটাত আমি পুনৰ দেখাইছোঁ এটা চেল্ফি পইণ্ট আমি ইতিমধ্যে আপোনালোকক দেখাইছিলোঁ আৰু সেইটোত বিভিন্ন ধৰণৰ আমাৰ পূজাস্থলীৰ যিসমূহ সা সৰঞ্জাম আমাৰ ব্যৱহাৰ হয় সেই সামগ্ৰীসমূহ ব্যৱহাৰ কৰি আচলতে তেওঁলোকে সেই চেল্ফি পইণ্টটো সাজি উলিওৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াত আমি বৰ্তমান যিটো চেল্ফি পইণ্ট দেখাই আছোঁ ইয়াত বিভিন্ন ধৰণৰ আখৰ ইয়াত বিভিন্ন ধৰণৰ ইংৰাজী আৰু অসমীয়াৰ বিভিন্ন ধৰণৰ আখৰ ইয়াত সংযোজন কৰা হৈছে যাতে যিহেতু আমি আমাৰ কণ কণ শিশুসকলক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ শিক্ষা প্ৰদান কৰি আহোঁ আৰু তেওঁলোকক যিমান দূৰ আকৰ্ষণ কৰিব পৰা যায় তেনেধৰণে আমি তেওঁলোকক শিক্ষা প্ৰদান কৰিবলৈ যত্ন কৰোঁ আৰু ইয়াতো ঠিক তেনেধৰণে তেওঁলোকে শিক্ষা প্ৰদানৰ এক তেওঁলোকে চেষ্টা কৰিছে যাতে শিক্ষা প্ৰদানৰ ক্ষেত্ৰটোত আমাৰ যিসকল শিশু আছে শিশুসকলক যাতে আমি আকৰ্ষণ কৰিব পাৰোঁ শিক্ষাৰ ক্ষেত্ৰখনলৈ তাৰ বাবে তেওঁলোকে এক যত্ন কৰিছে আৰু তেওঁলোকৰ আন কেইবাটাও নতুন নতুন সংযোজন থকা বুলি তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে আমি তাৰো কিছু দৃশ্যাংশ দেখা যাবলৈ যত্ন কৰিম ইয়াতে কি থাকিব হয় এইটো আপোনাৰ ৰিচেণ্ট যোনটো হৈ গৈছে এইবছৰ বানপানীত যোনটো সমস্যা হৈছে ৰাইজৰ যোনটো সমস্যা আৰু যিবিলাক মানে বানপানীত যিবিলাক মানে ঘৰ দুৱাৰ ক্ষতিগ্ৰস্ত হৈছে সেইটো আমি মানে থিম আকাৰত আমি দেখাম মানে গোটেই পানী ৰানিং হৈ থাকিব তেনেকুৱা ঘৰ গৈ থাকিব তেনেকুৱা 50% কাম চলি আছে আৰু 50% আমি মোটামুটি কালি ৰাতি আমি ডেলিভাৰী হৈ যাব যিহেতু আপোনালোকে বানপানীৰ কথা কৈছে বানপানী গৰাখহনীয়া অসমৰ এটা সমস্যা দীৰ্ঘদিনীয়া এটা সমস্যা ইয়াত দল সংগঠনে বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰি আহিছে ইয়াসমূহ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ইয়াত সমাধানৰ কিবা ব্যৱস্থা মানে কি এইটো ৰাইজক কিছুমান কৰিব লাগিব ৰাইজৰ কিছুমান বস্তু চাব লাগিব যাতে মানে কিছুমান আপোনাৰ ক্ষয় ক্ষতিবিলাক গছ গছনি কাটি দিলেও কিছুমান গৰাখহনীয়া মানে আপোনাৰ মাটিবিলাক ক্ষয় হৈ যায় তেনেকুৱা কিছুমান আমি দেখাম মানে সেইবিলাক আৰু নিশ্চয়কৈ ক'ব লাগিব আচলতে এনেধৰণে তেওঁলোকৰ প্ৰস্তুতি তুংগত উঠা দেখিবলৈ পোৱা গৈছে আমি ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে 100টা বছৰ অতিক্ৰম কৰিছে এইখন পূজা মণ্ডপে আৰু 102 বছৰত এইবাৰ ভৰি দিছেহি এই জালুগুটি সাৰ্বজনীন পূজা মণ্ডপে আৰু ইতিমধ্যে আমি ইয়াৰ সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখা যাবলৈ যত্ন কৰিছিলোঁ আৰু যিহেতু আমি তেওঁলোকৰ সৈতে কথা পাতি আপোনালোকক দেখুৱাইছিলোঁ যে ইয়াৰ যি তেওঁলোকৰ প্ৰস্তুতি সেই প্ৰস্তুতি তুংগত উঠা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে তেওঁলোকৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পাছতে তেওঁলোকৰ অহাকালিৰ দিনটোৰ পৰা আৰম্ভ হ'ব শাৰদীয় দুৰ্গোৎসৱৰ উদযাপন